নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল মাই লাইফ ডব্লিউলৈ বহুত বহুত বেছি স্বাগতম জনাইছোঁ। আজি এটা স্পেচিয়েল দিন হয়, গতিকে স্পেচিয়েল দিনত মানে এটা স্পেচিয়েল ভিডিঅ' কৰিবলৈ ওলাইছোঁ মানে ভাবিছোঁ। মানে কি জানে, আজি আমাৰ মাৰ মানে এওঁৰ মাৰ আজি বাৰ্থডে হয়। গতিকে আজি মাক এটা আমি ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ, কিন্তু গৈ থৈ এইটো ছাৰপ্ৰাইজ নহ'ব। এয়া আপোনালোকে দেখিছে, আমি সকলোৱে মিলি মাৰ বাৰ্থডে কেক কাটিলোঁ। মা সেইদিনাখন বহুত বেছি সুখী হৈছিলে, বহুত ফূৰ্তিত আছিলে। মানে আমি এনেকৈ মাক ফূৰ্তি দিব পাৰিলে, সুখী কৰিব পাৰিলে আমাৰে ভাল লাগে নহয় জানো। তেওঁ সুখী হ'লে আমাকো ভগৱানে আশীৰ্বাদ দিব। গতিকে আপোনালোকৰো যদি তেনেকুৱা বয়োজ্যেষ্ঠ লোক আছে, তেতিয়াহ'লে আপোনালোকেও তেনেকৈ বাৰ্থডে চেলিব্ৰেট কৰি অকণমান সুখ দিব পাৰে। বহুত বেছি নহ'লেও এনেকৈ আমি বহুত বেছি ডাঙৰকৈ নহয়, ওচৰৰে কেইগৰাকীমান খুৰীক মাতি আমি এনেকৈ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ। তাৰপিছতে আছিলে আমাৰ এনিভাৰ্চাৰী কোনো ধৰণৰ ভিডিঅ' নকৰিলোঁ, মাত্ৰ কেকটোৰ অকণমান ভিডিঅ' কৰিছিলোঁ। গতিকে আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।